ভিডিঅ'টো চাব আপোনালোকে যদি নাচায় আপোনালোকে কিন্তু অকণমান লষ্ট হ'ব যেন লাগে আপোনালোকৰ হেল্ল' মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট আছাম আৰু আজি মই ৰৈ আছোঁ নেশ্যনেল হাইৱে কিনাৰত আৰু মই এতিয়া গৈ আছোঁ ষ্টুডিঅ' ফিউজনলৈ আৰু ষ্টুডিঅ' ফিউজনতে আজি আমাৰ এটা নতুন গীত আমাৰ সকলোৰে বহুত হেঁপাহৰ এটা নতুন গীত আঘুনি আৱেগ ৰিলিজ দিব গৈ আছোঁ আৰু মই এতিয়া নেশ্যনেল হাইৱে কিনাৰত ৰৈ আছোঁ আৰু গৌতম দা দিগন্ত দা তেওঁলোক আহি আছে গতিকে ষ্টুডিঅ' ফিউজনৰ এই যাত্ৰাত আপোনালোক মোৰ সহযাত্ৰী আমাৰ ফালৰ পৰাতো আমি সম্পূৰ্ণ আশাবাদী আৰু আমি কেক চেক লৈ গৈছোঁ এতিয়া কেক কাটিং হ'ব ৰ'ব আপোনালোকক ফিউজনত দেখুৱাই আছোঁ চাই থাকক অৱশেষত আমি ষ্টুডিঅ' ফিউজনৰ মজিয়াত আৰু ষ্টুডিঅ' ফিউজনৰ মজিয়াৰ পৰা অসমবাসীলৈ অসমৰ ৰাইজলৈ আচলতে আমাৰ এই আঘুনি আৱেগ আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু এতিয়ালৈকে বৰ্তমান এই ভিডিঅ'টো আপলোড কৰালৈকে অসমৰ ৰাইজে ইমান বেছি মৰম আৰু সঁহাৰি জনাইছে গীতটিৰ প্ৰতি বহুত বহুত ধন্যবাদ লগতে গীতটিৰ বিষয়ে খুব কমকৈ চমুকৈ আচলতে আপোনালোকক কওঁ যে গীতটিৰ কথা দিগন্ত বৰুৱা আৰু কণ্ঠ আপোনালোকে সকলোৱে গমেই পাইছে আমাৰ সকলোৰে মৰমৰ গৌতম কলিতা গৌতম দাৰ আচলতে এইটো ফাৰ্ষ্ট মিউজিক ভিডিঅ' ইয়াৰ আগতে দুটামান অডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াই দিয়া হৈছিলে তো আপোনালোকে শুনিব গীতসমূহ আৰু গীতটিৰ সংগীত নিতুন দা আচলতে নিতুল কাল্পনিক আচলতে মুখত সহজে নাহে নামটো যি কি নহওক নিতুন দালৈ বহুত বহুত ধন্যবাদ আৰু গৌতম দাৰ লগত অভিনয় কৰিছে আমাৰ সকলোৰে মৰমৰ আৰু খুবেই জনপ্ৰিয় এগৰাকী অভিনেত্ৰী সুৰভি দাস গতিকে তাইলৈও বহুত বহুত ধন্যবাদ লগতে এগালমান মৰম শিৱসাগৰ দুটা দিন থাকিলে দুটা দিনত যথেষ্ট তাইৰ কষ্ট শেষত আচলতে ভিডিঅ'তে মোক প্ৰাণ পাই উঠিলে যি কি নহওক আৰু ভিডিঅ'টোৰ ডাইৰেকশ্যনত আছিলে ভিডিঅ'টোৰ ধ্ৰুৱ ঠাকুৰীয়া এটা চিনাকি নাম আৰু ধ্ৰুৱলৈ বহুত বহুত শুভেচ্ছা লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱ যথেষ্ট কষ্ট কৰিছে আৰু গোটেই টীমটোক বহুত বহুত ধন্যবাদ কৃষ্ণদাক দুআষাৰমান সুধোঁ যে কৃষ্ণদা আঘুনি আৱেগ যি গানটো আপুনি কেনেকুৱা পালে খুব এটা ধুনীয়া গীত আঘুনি আৱেগ এটা নতুন নাম আচলতে এইটো নামত মই গান আজিলৈকে টাইটেল পোৱা নাই এটা খুব ধুনীয়া নাম আঘুনি আৱেগ শুনিবলৈ যিমান ধুনীয়া আঘুনি আৱেগ গীতটো তেনেকুৱা কথাখিনি তেনেকুৱা ধৰণৰ আৰু ভিডিঅ' কনচেপ্টটো তেনেকুৱা হৈছে ভিডিঅ'টো চাব আপোনালোকে যদি নাচায় আপোনালোকে কিন্তু অকণমান লষ্ট হ'ব যেন লাগে আপোনালোকৰ মানে খুব ধুনীয়া আচলতে সংগীত জগতখনৰ অসমৰ সংগীত জগতখনত বিশেষকৈ ইমান বেছি গান আহি থাকে গতিকে ভাল তাৰ ভিতৰত কিছুমান বহুত ভাল গান ৰিলিজ হয় গতিকে কিন্তু বহুতে নাচায় মই ভাবোঁ মোৰ বিশ্বাস যে আঘুনি আৱেগ আচলতে এটা ভাল গান হিচাপে মই ক'ব পাৰোঁ আৰু আমাৰ গানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মহান ষ্টুডিঅ' ফিউজনৰ যিজন অ'নাৰ আমাৰ ৰাজীৱ দা আচলতে ৰাজীৱ দাৰ অবিহনে আমাৰ সংগীত জগতখন মৰাণৰ সংগীত জগতখন আচলতে আধৰুৱা গতিকে ৰাজীৱ দাইনো কি কয় এই তাকে ই কোৱা নিচিনাকৈ বহুত গানৰ কাম চলি থাকে আমাৰ ইয়াত কিন্তু তাৰ মাজতে কিছুমান কাম বিৰাট ভাল লাগে এই আঘুনি আৱেগটো তেনেকুৱা ধৰণে খুব ভাল লাগিছে প্ৰথম দিনাখনৰ পৰাই ভাল লাগিছে গানটো যিদিনাখন গৌতমে ডাবিং কৰিবলৈ আহিছিলে বৰ ধুনীয়া ভিডিঅ'টো বৰ ধুনীয়া হৈছে মিউজিক ট্ৰেকটো নিতুনে বৰ ধুনীয়াকৈ বনাইছে আপোনালোকে চাব ভাল পাব আৰু ৰাজীৱ দা বহুত বহুত ধন্যবাদ আৰু ধন্যবাদ ৰাজীৱ দালে আৰু মই আপোনালোকক যিজন মানুহক দেখুৱাব লাগে আচলতে সেইজন মানুহকে দেখুওৱা নাই আচলতে আমাৰ কণ্ঠশিল্পী আঘুনি আৱেগৰ কণ্ঠশিল্পী গৌতম দা গীতটি বহুত কষ্ট কৰিছে গৌতম দাই গীতটিৰ লগত বহুত মানে কষ্ট শেষত আচলতে গীতটি মুক্তি পাইছে গতিকে এইজনে আচলতে কণ্ঠশিল্পী গৌতম কলিতা আপোনালোকে হয়তো নামটো মোৰ অফিচিয়েল ইউটিউব চেনেল বা পেজত আপোনালোকে হয়তো দেখি আছে বা ফটোখন দেখি আছে প্ৰথমবাৰৰ বাবে মোৰ অফিচিয়েল চেনেলত ভিডিঅ' আকাৰে গৌতম দাকক আপোনাৰ মনৰ ভাৱ আঘুনি আৱেগৰ আঘুনি আৱেগ আমাৰতো আচলতে দিগন্তই লিখিছিলে গানটো তো আঘুনি আৱেগ বুলি নামটো দিছিলে প্ৰথমতে শব্দটো সি কৈছে শব্দটো নতুন বুলি তো সঁচাকৈ গানটো শব্দটো ভাল লাগিলে আৰু নিতুন কাল্পনিকৰ যিখিনি কাম কৰিছে বিৰাটেই ভাল লাগিছিলে আমি প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি সেইখিনি কনচেপ্ট লৈয়ে আগবাঢ়িছিলোঁ আচলতে নামটো আৰু মিউজিক এইখিনি বস্তু লৈ পেলাই তাৰপিছত গোৱাটোতো মই নাজানো কিমানখিনি গাব পাৰিছোঁ কিন্তু
সকলোকে মানে কৈছোঁ মানে চাওক আপোনালোকে আৰু কমেণ্ট কৰক আৰু কেনেকুৱা হৈছে জনাওক যদিহে ভাল লাগে তেতিয়া শ্বেয়াৰ কৰিব আৰু যদি ভাল নালাগে শ্বেয়াৰ নকৰিব আৰু মোৰ দৃঢ় বিশ্বাস আমাৰ বিশ্বাস গোটেই আঘোনি আৱেগৰ টীমটোৰ বিশ্বাস আপোনালোকে আচলতে এটা ভাল গান চালোঁ বুলি এবাৰ হ'লেও মনতে ভাবি ল'ব আৰু মোৰ মতে এনেকুৱা গান খুব কম ওলায় মানে আঘোনি আৱেগৰ নিচিনা গান গতিকে মই আপোনালোক দিগন্ত দাক চিনাকি কৰি দিম আমাৰ লগত ৰূপম দা আহিছে আজি ৰূপম দাও বহুত বহুত ধন্যবাদ দেই ৰূপম দা আচলতে সংগীত জগতখনৰ লগত ৰূপম দা যদিও জড়িত নহয় কিন্তু সংগীত জগতখন খুব বেছি ভাল পায় আৰু আমাক সদায় উৎসাহ জনায় আৰু আমাৰ লগত দিগন্ত দা আছে যিজনে লিখিছে কম্প'জিশ্যন আচলতে আঘোনি আৱেগৰ সৃষ্টিকৰ্তা আঘোনি আৱেগ শব্দটোৰ সৃষ্টিকৰ্তা নমস্কাৰ দিগন্ত বৰুৱা সকলোৱে যাতে গীতটি আদৰি লয় আৰু মোৰ আগৰ গীতকেইটা যিদৰে আপোনালোকে মৰম দিছে সেইদৰেই যাতে আৰু এটা কথা মই আপোনাক কওঁ এওঁ পাৰ্টি খুৱাবলৈ আছে মানে কি 1 মিলিয়ন আমাৰ ময়ূৰ পাখি 1 মিলিয়ন পাৰ হ'ল কিন্তু আনকি ইয়াতে ৰসগোল্লাও নোখোৱালে খোৱা আজি কেক খুৱাইছিল কাইলৈ ৰসগোল্লা